আমার ডিরেক্টর স্যার, সভাপতি, প্রধান শিক্ষক, সহকারী স্যার, অন্য স্কুলৰ পৰা অহা বাইদেউ এগৰাকী, ছাৰ এগৰাকী, আমাৰ গৰমচুং ডিঙৰা অংগনবাদী কেন্দ্ৰৰ কেম্পাছৰ ভিতৰত গুণোৎসৱৰ কাৰ্যসূচী চলি আছে। খবৰ সকলোৱে নিশ্চয় ভালে আছে, ভোগালী বিহু ভালে ভালে গ'ল। গুড মৰ্ণিং। এয়া আমাৰ 191 নং গৰমচুং LP স্কুলৰ আজি গুণোৎসৱ। এয়া আমাৰ বেনাৰ পোষ্টাৰ, এয়া বাইদেউসকল, শিশু অভিভাৱক অভিভাৱিকাসকল সকলো উপস্থিত আছে। আপোনালোক নিশ্চয় ভালে আছে, ভালে ভালে ভোগালী বিহু গ'ল। এয়া আমাৰ শিশুসকল সুন্দৰ হৈছে। এয়া আমাৰ এই বিলেটৰ আহি আছে পুৰা প্ৰস্তুতি। আজি বাইদেউ কিনো আপোনালোকৰ ইয়াতে? আমাৰ আজি গৰমচুং গাঁৱৰ 191 নং গৰমচুং প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱ। হয়, আপোনালোক অভিভাৱক হিচাপে আহিছে আৰু জড়িত আছে, থাকিবও লাগে। ভোগালী বিহু ভালে ভালে গ'ল। নতুন বছৰৰ মোৰ ফালৰ পৰাও দিলোঁ আপোনালোকক নতুন বছৰৰ শুভেচ্ছা। ভোগালী বিহু মোৰো ভালে ভালে গ'ল, যদিও আমাৰ দাদা এটা ঢুকালে, তথাপিও আৰু আপোনাৰ বাইদেউ ভাল? ভাল। আপুনি ভালে আছে? কিয় হৈছে ইয়াত? সেইকাৰণে ঠিকে আছে। ল'ৰা ছোৱালীখিনিক আপোনালোকে অলপ যত্ন ল'ব, ভাল হ'ব। মোৰো এইটো অংগনবাদী স্কুল, ইয়াতে সিহঁতে পঢ়ি গৈছে নহয়নে?